Hello everyone, I'm Himakshi and welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, কুশলে আছে আৰু ময়ো ভালে আছোঁ। আৰু আশা কৰোঁ আপোনালোকৰ সকলোৰে নতুন বছৰৰ আৰম্ভণিটো খুব সুন্দৰকৈ গৈছে, খুব ভালে গৈছে। আৰু মই আজি যেটো ভিডিও আৰম্ভ কৰিবলৈ গৈ আছোঁ সেই ভিডিওটি একচুয়ালি মই আগতে এটা সিৰিজ দিছিলোঁ, হেতু হৈছে ইমিউনাইজেশনৰ ওপৰত অৰ্থাৎ টিকাকৰণৰ ওপৰত এটা সিৰিজ বনাইছিলোঁ। বাট সেই সিৰিজটো মই আধৰুৱাকৈ মানে আধৰুৱা হৈ আছে আৰু মই ভাবিলোঁ যে এই আধৰুৱা সিৰিজটো এতিয়া মই কমপ্লিট কৰিম বুলি ভাবিলোঁ আৰু হেতু কাৰণে সেই ভিডিওটিৰ ওপৰত ভিত্তি কৰি আজিৰ ভিডিওটি বনোৱা হৈছে। আৰু আগৰ যেটো ইমিউনাইজেশনৰ ওপৰত বনোৱা ভিডিও আছিলে হেতুত মই অলৰেডি 3টা এপিসোড আপলোড কৰিছোঁ। এবাৰ মই কৈ দিওঁ, হেতু হৈছে প্ৰথমটো যেটো এপিসোড আছিলে মই হেতু কৈছিলোঁ যে জন্মৰ লগে লগে শিশুটিক আপোনালোকে কি ভ্যাকসিন দিব বা কি টিকাকৰণ পাব শিশুটিয়ে। আৰু দ্বিতীয়টো আছিলে আপোনাৰ যে 1.5 মাহ যেতিয়া হ'ব তেতিয়া আকৌ আপোনালোকে কি টিকা দিব লাগিব। আকৌ 1.5 মাহৰ পৰা 2.5 মাহত যেতিয়া হ'ব হেতু মই এপিসোড 3ত কৈছিলোঁ তেতিয়া আকৌ কি টিকা পাব আপোনাৰ শিশুটিয়ে। সো সেই এপিসোড 3 লৈকে থাকিলে, বাকিখিনি মই কন্টিনিউ কৰা হোৱা নাছিলে আৰু এতিয়া ভাবিলোঁ যে আজিৰ পৰা মই এই বাকি এপিসোড কেইটা মই কন্টিনিউ কৰি ইমিউনাইজেশনৰ যিখন শিডিউল আছে সেইখন শেষ কৰিম বুলি ভাবিছোঁ। সো আজিৰ যেটো এপিসোড এইটো 4 এপিসোড ইমিউনাইজেশন। সো এতিয়া মই কম যে আপোনালোকক 3.5 মহীয়া শিশুটিয়ে পাবলগীয়া প্ৰথমটো ভ্যাকসিন হৈছে OPV। আৰু OPV আমি সকলোৱে জানো, ইয়াক অৰেল পলিঅ' ভ্যাকসিন বুলি কোৱা হয় আৰু সাধাৰণতে আমি পলিঅ' ভ্যাকসিন বুলি জানো, যেটো সকলোৰে কাৰণে পৰিচিত। আৰু এই পলিঅ' ভ্যাকসিনটো এইটো 3rd নম্বৰ ড'জ হয় আৰু ইয়াক দুটোপাল শিশুটিৰ মুখেৰে দিয়া হয়। তাৰ পিছত আছে আহক দ্বিতীয় নম্বৰ ভ্যাকসিন। তো দ্বিতীয় ভ্যাকসিনটো হৈছে পেন্টাভেলেন্ট 3, মানে 3 নম্বৰ ড'জ। তো পেন্টাভেলেন্টৰ কিয় ইয়াক পেন্টাভেলেন্ট বুলি কোৱা হয় মই আগৰ ভিডিওটো কৈছোঁ। এই কাৰণে কোৱা হয় কাৰণ ইয়াতে 5টা ভ্যাকসিন একেলগে থাকে আৰু সেই 5টা ভ্যাকসিন হৈছে মই কৈ দিছোঁ, এটা হৈছে ডিপথেৰিয়া, পাৰ্টুছিছ, টিটেনাছ, তাৰ পিছত হেপাটাইটিছ বি আৰু হিপ মানে হৈছে হিমোফিলিয়া ইনফ্লুয়েঞ্জা টাইপ বি। সো এই 5টা ভ্যাকসিন একেলগে থাকে কাৰণে ইয়াক পেন্টাভেলেন্ট ভ্যাকসিন বুলি কোৱা হয়। পেন্টাভেলেন্টটো দিয়া হয় আপোনাৰ এইটো এটা আয়াম ইনজেকশন আৰু ইয়াক শিশুটিৰ পাও ভৰিত দিয়া হয়। আৰু পেন্টাভেলেন্টটো মই কৈ দিওঁ, ইয়াক যেটো 3 নম্বৰ ড'জ সেইটো 14 উইকছত দিয়া হয়। তো ইয়াৰ পেন্টাভেলেন্ট ভ্যাকসিনৰ এটা ম্যাক্সিমাম বয়স আছে, যেটো বয়সৰ লৈকে আপোনালোকে এই ভ্যাকসিনটো দিব পাৰে। সেইটো হৈছে 1 ইয়াৰ। সো কিবা কাৰণত যদি আপোনাৰ শিশুটি হয়তো অসুস্থ আছে বা আপোনালোকৰ কিবা যদি ঘৰৰ সমস্যা আছে তেনেকুৱা ক্ষেত্ৰত যদি দিব পৰা নাই সঠিক টাইমত, তেতিয়া হলে আপোনালোকে ভয় কৰিবলগীয়া কথা নাই, ইয়াক 1 ইয়াৰৰ ভিতৰত কমপ্লিট কৰিব পাৰে। কিন্তু আপোনালোকে পৰাপক্ষত যিমান পাৰে চেষ্টা কৰিব, যিখন ইমিউনাইজেশন আমাৰ শিডিউল থাকে সেই শিডিউলৰ যেটো ডেট থাকে, মানে আপোনালোকে যেতিয়া হস্পিটেল ভিজিট কৰিব তেতিয়া তাত নাৰ্স বা ষ্টাফ যোন থাকে তেওঁলোকে সেই ডেটটো ভৰাই দিয়ে যে নেক্সট কেতিয়া ভ্যাকসিন পাব, সেই ডেট মতে যাবলৈ চেষ্টা কৰিব। আৰু তৃতীয়টো ভ্যাকসিন হৈছে FIPV আৰু FIPV মানে হৈছে ফ্ৰেকচনেল ইনএক্টিভেটেড পলিঅ' ভ্যাকসিন আৰু FIPVৰ এইটো সেকেন্ড ড'জ হ'ব। সো ফাৰ্স্ট ড'জটো 1.5 মাহত আছিলে আৰু সেকেন্ড ড'জটো পাব 3.5 মাহত। আৰু FIPV পাব 0.1 ml আৰু ইয়াক ইন্ট্ৰাডাৰ্মেলি দিয়া হয়, একেবাৰে ছালৰ তলত দিয়া হয় আৰু শিশুটিৰ সোঁ হাতত দিয়া হয়। আৰু ইয়াৰো এটা ম্যাক্সিমাম বয়স আছে আৰু ম্যাক্সিমাম বয়সটো হৈছে 1 ইয়াৰ। সো এবছৰৰ ভিতৰতে দিব লাগিব যদিহে আপোনাৰ শিশুটিয়ে FIPVটো সঠিক সময়ত পোৱা নাই। যদি 14 উইকছত প্ৰথমটো আছিলে 6 উইকস আৰু দ্বিতীয়টো আছে 14 উইকস। সো এই দুটা যদি সময়মতে ল'ব পৰা নাই কোনো অসুবিধাৰ কাৰণে, তেতিয়া হলে 1 ইয়াৰৰ ভিতৰতো আপোনাক কমপ্লিট কৰিব পাৰে। কিন্তু মই আগতে কোৱাৰ দৰে পৰাপক্ষত আপোনালোকে একেবাৰে সঠিক টাইমত দিবলৈ চেষ্টা কৰিব। তাৰ পিছত আছে 4 নম্বৰ যেটো চতুৰ্থ ভ্যাকসিন, হেতু হৈছে আপোনাৰ PCV2। সো PCV মানে হৈছে নিউমোকক্কেল কনজুগেট ভ্যাকসিন ড'জ 2 টো পাব। সো ড'জ 1 টো 1.5 মাহত আৰু ড'জ 2 টো হৈছে 3.5 মাহত। সো ইয়াকো দিয়া হয় 0.5 ml আৰু ই ইন্ট্ৰামাস্কুলাৰলি দিয়া হয় আৰু ইয়াক দিয়া হয় ৰাইট যিখন সোঁ ভৰি আছে শিশুটিৰ সোঁ ভৰিত পাব এই ইনজেকশনটো।
আৰু ইয়াৰো এটা মেক্সিমাম বয়স আছে মেক্সিমাম বয়সটো হৈছে 1 ইয়াৰ চ' আপোনালোকে 1 ইয়াৰৰ ভিতৰত এই BCG ভেকচিনটো দিব লাগিব যদিহে আপোনালোকে সময়মতে দিব পৰা নাই সেইটো ক্ষেত্ৰতে বাট আপোনালোকে সময়মতে দিবলৈ চেষ্টা কৰিব তাৰপিছত আহক 5 নম্বৰ ভেকচিন যেটো 5 নম্বৰ ভেকচিন হৈছে হেতু হৈছে আপোনাৰ ৰোটা ভাইৰাছ ভেকচিন আৰু ৰোটা ভাইৰাছ ভেকচিন হেতু সাধাৰণতে অৰেলি দিয়া হয় মুখত 5 ড্ৰপস দিয়া হয় আৰু এইটো হৈছে ৰোটা ভাইৰাছ ভেকচিনৰ 3 নম্বৰ ড'জ কাৰণ ইয়াৰ ড'জ 1 টো পাইছিলে 1.5 মাহত ড'জ 2 টো পাইছিলে 2.5 মাহত আৰু ড'জ 3 নম্বৰটো পাব এই 3.5 মাহত আৰু ইয়াৰো এটা মেক্সিমাম বয়স আছে হেতু হৈছে 1 ইয়াৰ আৰু যদি আপোনালোকে এই ৰোটা ভাইৰাছ ভেকচিনটো যদি 14 উইকছৰ ভিতৰত কমপ্লিট কৰিব পৰা নাই তেতিয়া হলে আপোনালোকে 1 ইয়াৰ ভিতৰটো যেটো মেক্সিমাম এজ বুলি কোৱা হয় হেতুৰ ভিতৰতে আপোনালোকে কমপ্লিট কৰিব লাগিব শেষত আকৌ এবাৰ কৈ দিছো যে 3.5 মহীয়া শিশুটিয়ে পাবলগীয়া ভেকচিন সমূহৰ নাম সো প্ৰথমটো হৈছে OPV দেন সেকেন্ডটো হৈছে পেন্টাভেলেন্ট 3 নম্বৰটো হৈছে FIPV 4 নম্বৰটো হৈছে আপোনাৰ ৰোটা ভাইৰাছ ভেকচিন আৰু 5 নম্বৰটো হৈছে আপোনাৰ BCG সো এই পাঁচটা ভেকচিন পাব আৰু এই পাঁচটাৰ ভিতৰত ইয়াৰে তিনিটা হৈছে ইনজেকচন আৰু দুটা হৈছে আপোনাৰ যেটো মুখেৰে দিয়া হয় সো তিনিটা ইনজেকচনৰ দুটা ইনজেকচন পাব ৰাইট সাইডে সো ৰাইট সাইডে ৰাইট যিখন আপোনাৰ হু হাত আৰু হু ভৰি তাত দুটা পাব আৰু বাও ভৰিত পাব সো তিনিটা ইনজেকচন তিনিটা জাগাত দিয়া হয় আৰু লগতে দুটা থাকিব কি যেটো ড্ৰপস দিয়া হয় হেতু দুটা থাকিব এটা হৈছে OPV এটা হৈছে ৰোটা ভাইৰাছ ভেকচিন সো এইখিনিয়ে আছিল 3.5 মহীয়া শিশুটিয়ে পাবলগীয়া ভেকচিন সমূহ আৰু আপোনালোকৰ যদি কাৰোবাৰ 3.5 মহীয়া শিশু আছে বা আপোনালোকৰ কোনোবা যদি ঘৰৰ বা কোনোবা হয়তো ফ্যামিলিত আছে বা আপোনালোকৰ কোনোবা চিনাকি যদি ফ্ৰেণ্ডছৰ আছে তেনেহলে প্লিজ এই ভিডিওটো শেয়াৰ কৰিব মই ভাবো এই ভিডিওটো তেওঁলোকৰ কাৰণে হয়তো বহুত হেল্পফুল হ'ব পাৰে আৰু যিসকল নতুন মাক আছে আৰু নতুন হবলগীয়া মাক আছে তেওঁলোকৰ হয়তো আপোনালোকে যদি মোৰ ভিডিওটো চাই আছে তেনেহলে প্লিজ শেয়াৰ কৰি দিব সো আশা কৰো আপোনালোক সকলোৱে মোৰ ভিডিওটো চাই ভাল পাব আৰু যদি হসাকি ভাল পায় তেতিয়া হলে প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু লগতে যদি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিওটো চাইছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব কাৰণ আপুনি যেতিয়া লাইক কমেন্ট বা সাবস্ক্ৰাইব কৰে তেতিয়া মই আকৌ বেছি মোটিভেট হও নতুন ভিডিও বনাবৰ কাৰণে সো এইখিনি মোক বহুত সহায় কৰে So thank you so much মোৰ ভিডিওটো আপোনালোকে শেষলৈকে চাই থকাৰ কাৰণে আৰু thank you for your support নমস্কাৰ